হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু মই ডিমাই আজি অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজিৰ ভ্লগটো লৈ আহিছোঁ বিহু স্পেচিয়েল ভ্লগ। আৰু আজি আমাৰ গাঁৱত হৈছে বিহু, তো ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ। আৰু এইফালে এতিয়া বিহুলৈ গৈ আছোঁ। বিহুত অহা বহু দেৰিয়ে হৈ গ'ল, কিন্তু ভিডিঅ'টো কৰিব পাহৰি গৈছিলোঁ। আৰু এতিয়া দেখিছে ভেকচন চলি আছে, তো চাই থাকক। বিজনেস করা বিজনেস কি বিজনেস মুরগি মুরগি বিজনেস বাকি আছেন না মুরগি আসলে বাজার খারাপ বাজার খারাপ ও না খালি খালি ভালো লাগে না ও নাম সিনা বাজো আপনার আজা দিদি ভালো একটা দেখে ভালো আছে আচ্ছা একবার দেখতে পাইছো আমি এই কি পুতনা ধরে হাত দিয়ে বলে গেছে পুতনা আমার কথা আইয়ে বলেছে পুতনা বাইরেও এয়া পুতনা বাইরেও আৰু লগত আছে ভগৱান শ্ৰী কৃষ্ণ শিশুকাল দেখিছো আমি খুব সম্ভৱ অন্ধ কি নাম আছিনা বেগম বাকি এখন কোন লালু কি নাম মিস মিস বুঝলা বলো ও ভাতা আকে বলে কি কথা বলিছো ভাতা রাখি কি বলে আচ্ছা নাম কি সুকুরানি সুকুরানি বুই এই ইংলিশ ইংরেজি কইলা বিপদ বিপদ এটা ইংলিশ সুকুরানি নাকি হয় কোন অমুক দেশে কোন হয় হ্যাঁ কিরি আচ্ছা বিয়া করছেন আপনি ভালো বিয়া করছেন না দেখে বলছেন বিয়া হ্যাঁ যে আমি কি বলছি ঠিক আছে বাকি এটা করতে বলছি ও নাম্বার আছে ফেলে দিন নাম্বার হ্যাঁ এ পার্টিকুলার নাম্বারই মিলি কি করি আছে ওষুধ নাই ফের নাই না বলে পার্টিকুলার ডিসকাউন্ট নাও খাও না পাই ভেকচন শেষ হ'ল আৰু এতিয়া সৰু ল'ৰা ছোৱালীৰ উঠা বহা দিছে। আৰু এইফালে এতিয়া ধমা খেল চলি আছে আৰু ইয়াতে ময়ো খেলিছোঁ, কিন্তু অলপৰ কাৰণে মই নাপালোঁ। আৰু এইফালে বহুত সময়ে হৈ গ'ল, ভিডিঅ' কৰিবই পৰা নাছিলোঁ। আৰু এতিয়া প্ৰায় সময় হৈছে 11টা। আৰু এতিয়াহে আমি বিহু চাবলৈ গৈ আছোঁ, মানে ঘৰত আলহী আহিছিলে, দাদাহঁত আহিছিলে আৰু এইফালে মামাহঁতৰ বাইদেউহঁত আহিছিলে, তো এনেকৈ এতিয়া বিহু চাবলৈ গৈ আছোঁ। আৰু এইফালে এতিয়া বিহুত আহি পালোঁ আৰু এতিয়া বিহু চোৱাহে কথা। তো বলক মোৰ লগতে আপোনালোকেও চাই থাকক।
কইলাম কই বেঙেনা বাহরে চাই বসন্ত তুলিয়ে লগালে মা কইলাম কই বেঙেনা বাহরে চাই বসন্ত তুলিয়ে লগালে এ পর্বতর দেখিয়া ওই লিগিরি বতিয়া ওই দেখিলে লব মনই যায় এ অতি কৈছে নেহ ওই বহাগৰ বিহু ওই হাততে মলনি যায় হে জানই ধুলা নাচিকি হে জানই কে পামতি হিতি হে জানই কে পামতি হিতি হে জানই গগনার মিহিয়া মা আৰু এইফালে আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী বাবু বৰুৱা আমাৰ মাজত আহি পাইছে, ইফালে বহি আছে। আৰু এইফালে হৈছে আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী বাবু দা। প্ৰথম গানটো মোৰ মতে গাম, তাৰপিছত আপোনালোকৰ মতে গাম, হ'ব? খুব ধুনীয়া গীত এই অনুষ্ঠান আৰম্ভ কৰিছে। অসম আমাৰ ৰূপহী গুণৰ নৈ শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। দেখাই নবে এনেকে অসম আমাৰ ৰূপহী গুণৰ নৈ শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। অসমীয়াৰ ৰূপহী গুণৰ নৈ শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। আৰু আজিৰ এই ভ্লগটো বাবুদাৰ প্ৰথমটো গানেৰে এণ্ডিং কৰিব লৈছোঁ, কাৰণ ভ্লগটো অলৰেডি বহুত দীঘলে হৈ গৈছে আৰু বাবুদাই ধুনীয়া ধুনীয়া গান গাইছে। বাবুদাৰ গানবিলাক আৰু চাবই আছে, তো আপোনালোকে আমনি পাব পাৰে ইমান দীঘলীয়া ভ্লগ হ'লে। তো ভাবিছোঁ বাবুদাৰ প্ৰগ্ৰামখিনি অন্য এটা ভ্লগ আপোনালোকৰ মাজলৈ আৰু আগবঢ়াম। তো চাই থাকিব, এইটো ভ্লগো চাব আৰু অন্য এটা দিম, সেইটোও চাব। সেইটোত ধুনীয়াকৈ দেখা হ'ব বাবুদাৰ প্ৰগ্ৰাম। লোটো দিব